ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ চেনেলৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আকৌ এটা ভাল খবৰ লৈ আহিছোঁ বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে। নতুন পদত নতুনকৈ চাকৰি ভাল খবৰ লৈ আহিছোঁ। দুটা বিভাগৰ ভাল খবৰ, এটা শিক্ষা বিভাগৰ ফালৰ পৰা ভাল খবৰ আহিছে, আনটো বিভাগৰ ফালৰ পৰা 734টা নতুন পদত কৰিব লাগিব আবেদন। নতুন গ্ৰেড 3 গ্ৰেড 4 পদ। আপোনালোকে যদি 8, 10 অথবা ডিগ্ৰী পাছ কৰিছে এই পদকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। অল ডিটেইলছ আপোনালোকক এতিয়াই জনাই আছোঁ, মাত্ৰ মোৰ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু এনেকুৱা চাকৰি সম্বন্ধীয় খা খবৰ যিহেতু মোৰ চেনেলত দায়িত্বসহকাৰে আগবাঢ়ি থকা হয়, গতিকে আপোনালোক সকলো আগতে এই খা খবৰ পাবলৈ হ'লে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ৰখা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখক আৰু তাৰ লগতে বেল নটিফিকেশ্যনটো ক্লিক কৰি ৰাখক। হয় বন্ধু বান্ধৱীসকল, তেনেহ'লে আজি মেইন ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। মেইন ভিডিঅ' প্ৰথমতে আপোনালোকক জনাব লৈছোঁ গ্ৰেড 4 আৰু গ্ৰেড 3 যি পদ, সেই পদকেইটাৰ কাৰণে আপোনালোকে 7/26/11/2022 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব। আৰু এই পদকেইটাৰ কাৰণে ইয়াতে দিয়া আছে লাইব্ৰেৰিয়ান, ইয়াতে হায়াৰ ছেকেণ্ডেৰী পাছ লাগিব, ইয়াতে উল্লেখ কৰিছে। আৰু ইয়াতে যদি চাই আপোনাৰ লাইব্ৰেৰী বিয়াৰাৰ, লেব বিয়াৰাৰ গ্ৰেড 4 পদ, টোটাল 8টা পদ আছে। এই পদকেইটাৰ কাৰণে এপ্লাই কৰিব হ'লে আপোনালোকক 8 পাছ নিম্নতম যোগ্যতা লাগিব। হয় বন্ধুসকল, ইয়াতে দৰমহাৰ কথা উল্লেখ কৰিছে। আৰু এই পদকেইটাৰ কাৰণে যদি এজ লিমিট চাই, এজ লিমিটৰ কথা ইয়াতে উল্লেখ কৰিছে 38 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। এই পদকেইটা মুকলি কৰিছে বি বৰুৱা কলেজ গুৱাহাটীৰ তৰফৰ পৰা। ইয়াতেও সুন্দৰকৈ লিখিছে 9 লাইব্ৰেৰিয়ান, লাইব্ৰেৰী বিয়াৰাৰ, লেব বিয়াৰাৰ এণ্ড গ্ৰেড 4 ভেকেঞ্চি। আন এটা বিভাগৰ ফালৰ পৰা বহুকেইটা পদ মুকলি কৰা হৈছে। ইয়াতে আপোনালোকে দেখিছে আছাম ষ্টেট ৰুৰাল লাইভলিহুডছ মিছন ছ'চাইটিৰ তৰফৰ পৰা 734টা প্ৰজেক্ট মেনেজাৰ, প্ৰজেক্ট এক্সিকিউটিভ, প্ৰজেক্ট এছিষ্টেণ্ট, ডিষ্ট্ৰিক্ট প্ৰজেক্ট মেনেজাৰ, ডিষ্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট, ব্লক প্ৰজেক্ট মেনেজাৰ, ডিষ্ট্ৰিক্ট একাউণ্ট মেনেজাৰ, চিফ অপাৰেটিং অফিচাৰ, ডিষ্ট্ৰিক্ট MIS মেনেজাৰ, ব্লক কোঅৰ্ডিনেটৰ, ব্লক একাউণ্টেণ্ট, ব্লক MIS এক্সিকিউটিভ এণ্ড য়ং প্ৰফেশ্যনেল ভেকেঞ্চি। কিন্তু এই পদকেইটাৰ কাৰণে কিন্তু আপোনালোকে এপ্লাই কৰিবলৈ হ'লে মিনিমাম আপোনালোকৰ পষ্ট গ্ৰেজুৱেট হ'ব লাগিব, তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। হয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ এই পদকেইটাৰ কাৰণে যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে 18 নৱেম্বৰৰ পৰা পদকেইটাৰ কাৰণে আবেদন আৰম্ভ হ'ব আৰু 8 ডিচেম্বৰলৈকে এই পদকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। হয় বন্ধু বান্ধৱীসকল, মোৰ এই ইনফৰ্মেশ্যন যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰক আৰু আগন্তুক দিনত এনেকুৱা সকলো ধৰণৰ ভিডিঅ'বোৰ পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল নটিফিকেশ্যনটো ক্লিক কৰি ৰাখক। ভিডিঅ'টো ইমানেই, ধন্যবাদ, জয় আই অসম।